নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কিন্তু আজি পূৰা ঠাণ্ডা বতৰৰ সৈতে মই যাব ওলাইছোঁ এতিয়া ৰঙিয়া। আজি বতৰটো খুবেই ভাল। মই কৈছিলোঁ না সিদিনাখনে গৰমত গৰম আৰু এটা ঠাণ্ডা দিলে পূৰা ঠাণ্ডা। তো বঢ়িয়াকৈ স্পৰ্টিংটো মাৰি আহিলোঁ, বাইক চলাই আছোঁ, পূৰা ঠাণ্ডা লাগছে। মই ভাবিলোঁ ইণ্ট্ৰ'টো পূৰা ষ্টাৰ্ট কৰি লওঁ এতিয়াতে। মানে মই এতিয়া গৈ আছোঁ মানে ৰঙিয়াত, মানে দাদা আছে মোৰ লগত, দাদাক থ'ব যাই আছোঁ। এই কালি ৰাতি মানে অলপ আমাৰ মামাৰ অলপ বেমাৰ উঠিলে, হ'লে মেডিকেল লৈ গ'লোঁ, লৈ যাই কিবা কিবি পূৰা টোপনি খতি হৈ দাদাও গাড়ী মানে তাত থৈ আহিলে। তো এতিয়া দাদাক থৈ আহোঁ। তো আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, দেখাই আছোঁ আপোনালোকক ক'ত কি কৰিব যাওঁ। বাকী মোৰ চকু টকু একদম লাল হৈ আছে, সেইকাৰণে চশমাযোৰ মাৰি লৈছোঁ গাইছ। তো ফাইনেলি আমাৰ কাকাই গাড়ী পালে। কাকা ভালনে? কেনে এতিয়া সুখ লাগিছে? এতিয়া ক'ত যাব? ঘৰত যাব? লাজ কৰিছে নেকি অলপ? দিয়ক বোলক কাকা। কাকা যাব বাই। তো ৰাইজ দাদাক থৈ আহিলোঁ, আহি মাজ ৰাস্তাতে দেখা পালোঁ বহুত গাড়ী। হিমন্ত মামা আহিছে বোলে, আমাৰ মামা। তো গাড়ীগিলা চাওকচোন কিমান গাড়ী আহিছে, বহুত গাড়ী একদম ভৰ্তি হৈ আছে ৰাস্তাত। কাৰ মামা আছে বোলে আমাৰ ওচৰতে। বাকী এতিয়া যাওঁ ঘৰক লাগি। এই চাৰি ভালৰ ৰ'ব ঘৰ, কিন্তু অৱস্থা নাই ঘৰৰো। চাওকচোন পানী ক'ত দিছে এইগিলা, কি বা বৰষুণে মাৰছি নে কি যি, অৱস্থা নাই আৰু কি কৰিব আৰু। ঘৰ চৰ আহি পালোঁ আৰু বঢ়িয়াকৈ এটা নিউজ শুনিলোঁ, মানে অহাকালি মৰ্ণিং হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট দিব। তো সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, যাতে সকলোৰে ৰিজাল্ট ভাল হয়। তো সেই শুনা পালোঁ আৰু। বাকী বতৰ ধুনীয়া আৰু কি সুন্দৰ পৰিৱেশ। আমাৰ গৰুকেইটা বঢ়িয়াকৈ খাই আছে। আজি অলপ দৰাক দিয়াই আছে। বাকী নাজাৰাটো কি ধুনীয়া লাগিছে ন? ভাল বতৰ। বাকী এতিয়া কি কৰিম, খানা পিনা খাই উঠিলোঁ বঢ়িয়াকৈ, অলপ ৰেষ্ট ল'ব আহিলোঁ। আজি এনেকুৱা ক'তো যোৱা প্লেনো নাই এতিয়া। বাকী আমাৰ পুখুৰীটো আৰু পানী হ'ল, কিন্তু মাছ নাই ইয়াতে। বাকী গাইজ আজিতো বেলেগ যাব লগা জেগা ক'তো একোৱেই নাই, মানে বতৰো বেয়া। বাকী আপোনালোকক এটা বস্তু দেখাই আছোঁ ৰ'ব। মানে মই এখন এই পথাৰ মানে কি আৰু ফিল্ড এখনত আছোঁ আৰু তাতে দুডাল গছ আছে, আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাওকচোন, এনেকুৱা গছ দেখিছেনে? এনেকুৱা গছ থাকিলে কি শুৱনি, কি ধুনীয়া বতাহ, ইয়াতে ৰেষ্ট ল'বলৈ মজা গৰমৰ দিনত। তো বহুত ভাল লাগিছে কিবা গছকেইডাল, কি মজা গছ একদম। চাওকচোন, আৰু পৰিৱেশটো ইমান সুন্দৰ, মানে ধুনীয়া সেউজীয়া পৰিৱেশ, মজা লাগিছে একদম। দিয়ক।